নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ব্লগলৈ। আজি পুৱাই এজাক দবাপিটা বৰষুণ দিছে আৰু গছ গছনিবোৰে যেন এক স্বস্তিৰ নিশ্বাস এৰিছে। বহুদিন বৰষুণ নাছিলে আৰু মাটিৰ পৰাও এটা পোৰা মাটিৰ গোন্ধ ওলাই গৈছে আৰু পাতবিলাক বৰ সুন্দৰকৈ পৰিষ্কাৰ হৈ গৈছে। দেখিবলৈও গছ গছনিখিনি ভাল লাগিছে আৰু বৰষুণৰ শব্দ মইনো অকলে কিয় শুনো, আপোনালোককো শুনাই দিছোঁ। এয়া চাওকচোন কেনেকৈ গাজনি ঢেৰেকনিৰে বৰষুণজাক আহিছে। চিংগনিয়াম ৱেলনেণ্ডিজোপা মই ৰিপৰ্টিং কৰিছিলোঁ আৰু ৰিপৰ্টিং কৰাৰ পিছতে এইজোপা পুনৰ ঠন ধৰি উঠিবলৈ বহুত সময় লাগিল আৰু ইয়াৰ তলত এয়া বহুত শুকান পাত হৈছে আৰু শুকান পাতবোৰ সাধাৰণতে মাজে মাজে পৰিষ্কাৰ কৰি দিব লাগে। মই এনেদৰে পৰিষ্কাৰ কৰি দিওঁ। এয়া চাওক বহুত শুকান পাত ওলাইছে আৰু ইমান ধুনীয়াকৈ শুকাইছে নহয় পাতবিলাক, একদম এটা খৰখৰীয়া আৱাজ হৈ আছে আৰু এই শুকান পাতবিলাক মই সাধাৰণতে জমা কৰি থওঁ। আকৌ যেতিয়া মাটি প্ৰস্তুত কৰোঁ তেতিয়া মই শুকান পাতখিনি মিহলাই দিওঁ। এয়া চাওক মই কেনেদৰে এয়া কিটচেন ৱেষ্টবিলাক বা শুকান পাতবিলাক এনেদৰে মই জমা কৰি থৈছোঁ। এতিয়া মাৰ্চ মাহ, মাৰ্চ এপ্ৰিল এইকেইটা মাহত আপোনালোকে কাটিং লগাব পাৰে আৰু সেয়েহে ময়ো কেইটামান বগেনভিলাৰ কাটিং লগালোঁ আৰু বগেনভিলাৰ কাটিংকেইটা লগাবৰ কাৰণে মই চাওক এইটো ৱেষ্ট মেটেৰিয়েল খাবলৈ অনা আমুল তাজা গাখীৰৰ পেকেটটো মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও পেলাই নিদি এনেদৰে কাটিং লগাবৰ কাৰণে এই পেকেটটো আপোনাৰ ব্যৱহাৰ কৰিব পাৰে। আজি কেইটামান কলিয়াছৰ কাটিং লগালোঁ। বৰষুণ দি থাকোঁতেই সুবিধা বুজি কামবিলাক নকৰিলে পিছত হয়তো কৰিবলৈ অসুবিধা হ'ব, সেইকাৰণে আজি এইকেইটা লগালোঁ। আপোনালোকেও ইচ্ছা কৰিলে কাটিং এতিয়া লগাব পাৰে, কাৰণ এইখিনি সময়ত দুই এজাক বৰষুণ হ'ব নতুন কুঁহিপাত ওলাবৰ বাবে। আজি চাওক এই ভগা কাপটোতে এল'ভেৰা এজোপা লগাই দিলোঁ। মোৰ এনেকুৱা হয় বহুদিন এটা বস্তু ব্যৱহাৰ কৰি থকাৰ পিছত সেই বস্তুটোৰ প্ৰতি মোৰ এটা মৰম সোমাই যায় আৰু সেয়েহে মই কেতিয়াবা ভগা কাপ ভগা বাতিয়েই হওক মই পেলাই নিদি থৈ দিওঁ, কিন্তু একো কামত নাহে, সেইবিলাক আৱৰ্জনাহে হয়। সেইকাৰণে আজিকালি এনেদৰে কাপ ভাগিলে বা অন্যান্য বস্তু নষ্ট হ'লে তাতে মই সৰুকৈ প্লাণ্ট লগাই দিওঁ আৰু ইয়াতে মই চাওক এই এল'ভেৰাটো লগালোঁ আৰু আপোনালোকে দেখিলেই অলপ মই কালাৰফুল ষ্ট'ন দি দিলোঁ আৰু দেখিবলৈও ধুনীয়া হ'ল। এনেদৰে প্লাণ্টবিলাক লগাই মই ঘৰখনৰ যিকোনো কোণত থৈ দিওঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰি যাব। আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, বাই বাই।